সকলোলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। জাতীয় বিদ্যালয় কাকপথাৰ প্ৰধান শিক্ষক ধনেশ্বৰ মৰাণকাৰ, জাতীয় বিদ্যালয় কাকপথাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো আজি দিনটো 5 ছেপ্টেম্বৰ সমগ্ৰ ভাৰতবৰ্ষতে এইজনা মহান মনীষীৰ প্ৰতিচ্ছবিত এই দিৱসটি পালন কৰিছে তথা শিক্ষক দিৱস। পোনপ্ৰথমে যিসকল স্বনামধন্য শিক্ষাগুৰুৰ সান্নিধ্যত ইয়াত থিয় হ'ব পাৰিছোঁ তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ। আজি মহান ব্যক্তিজনক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথম শিক্ষাৰ কঠীয়াতলী যিহেতু ঘৰখন, ঘৰৰ পিতৃ মাতৃক সেৱা জনাইছোঁ। 1888 চনত এইজন মহান ব্যক্তি জন্ম হৈছিল মাদ্ৰাজৰ কিউটানি নামৰ ঠাইত। 1962 চনৰ পৰা জীৱিত অৱস্থাতেই তেখেতৰ জন্মদিনটোত কেইজনমান ছাত্ৰ আৰু বন্ধুবৰ্গই উদযাপন কৰিম বুলি ভাবিছিল আৰু এজন মহান ব্যক্তি কৈছিল যে জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰিবৰ বাবে, আৰু সেই দিন ধৰি সমগ্ৰ ভাৰতবৰ্ষতেই এই উৎসৱটো পালন হৈ আহিছে। এই শিক্ষক দিৱসৰ যি গুৰুত্ব সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ। তেখেত একাধাৰে দাৰ্শনিক, ৰাজনীতিবিদ, সুবক্তা, সমাজৰ গুৰি ধৰা এজন মহান ব্যক্তি, স্বাধীন ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি, দ্বিতীয়জন ৰাষ্ট্ৰপতি, বহু গুণৰ অধিকাৰী এজন মহান ব্যক্তি। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আজি দিনটো অনুভৱৰ কথা ক'বলৈ গৈছে। আজি অনুভৱটো খুব ভাল অনুভৱ। আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক যি শিক্ষা দিছোঁ আৰু সেই শিক্ষাবিলাক তোমালোকে ল'বৰ কাৰণে যত্ন কৰিছা, আৰু তোমালোকৰ যি প্ৰতিভা সেই প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছা। আহিবলগীয়া দিনত তোমালোকে তোমালোকৰ প্ৰতিভাসমূহ বিকশিত কৰি থাকিবা, দেশৰ সুনাগৰিক হ'বা, মানুহ হিচাপে জীয়াই থাকিবা। তেতিয়াহে এইজন মহান ব্যক্তিৰ যি শিক্ষক দিৱস, এই শিক্ষক দিৱসটো আমি উদযাপন কৰা সাৰ্থকতা হ'ব। আৰু আমাৰ যি কৰণীয়, সেই কৰণীয়সমূহ কৰিবৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অধিক দায়িত্ব দিছে। গতিকে আমাৰ বয়স যিমানে বাঢ়ি গৈ থাকিব সিমানেই দায়িত্ব গধুৰ হৈ গৈ থাকিব। তোমালোকৰ যি সুপ্ত প্ৰতিভাৰ বিকাশেই আমাক সঁচাকৈয়ে উৎফুল্লিত কৰি তুলিছে। আৰু চাগে বহু ছাত্ৰ ছাত্ৰী আছে সময়ৰ নাটনিৰ বাবে হয়তো তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিব পৰা নাই। অনাগত দিনত আহিবলগীয়া যি দিৱস আছে সেই দিৱসবিলাকত তোমালোকে খুব সুন্দৰভাৱে তোমালোকৰ ভিতৰত থকা সেই প্ৰতিভাসমূহ বিকাশ কৰিবা বুলি আশা কৰিলোঁ। শেষত সকলোলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি শিক্ষক দিৱসৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।